everyone, welcome to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি নহয় সেই সন্ধিয়া সময়ত মোক মানে জবৰদস্তি লৈ গৈছে আমাৰ ঘৰলে বোলে কাইলে কোনোবা স্পেশাল কোনোবা আহিব কিন্তু ইমান খুদি আছো কোন আহিব নকয় কোন আহিব আৰু যোন নাহা মানুহ মুঠতে আৰু কোনোবা আহিব আজি মানে গাটো বেয়া যাবলেও মন যোৱা নাই আৰু জিৰো গা বেয়া আৰু মোৰ থাকাকে আহিব জবৰদস্তি উলিয়াই পেলাই লৈ গৈছে বজাৰ কৰিব বোলে কিবা কিবি কিনিব আছে মাছ মাংস কিবা কিবি আছে বোলে ঢেৰ বজাৰ একদম লিষ্ট বনাই লৈছে কিন্তু এতিয়ালৈকে নকয় কোন আহিব খালি কৈছে আহিব যাব লাগে বজাৰ কৰিব আৰু মানে যাবই লাগিব হাতা ওলাই আহিছো ফাৰ্স্ট টাইম বোলে কোনোবা আহিব তাকো থাকাকে আৰু ইফালে মোৰ গাটো ইমান ভাল নহয় মানে খঙে উঠিছে কোন আহিব হেটোও নকয় কিন্তু আলহী আহিবৰ কাৰণে খং উঠা নাই সেই জবৰদস্তি এনেকৈ বজাৰ কৰিব লৈ যোৱাৰ কাৰণেহে মানে যাব মন যোৱা নাই আৰু ইমান গৰম আৰু তাই বিশেষকৈ গাটো বেয়া তাইক এৰি থৈ যাব মন যোৱা নাই সেইকাৰণে খালি নকয় কোন আহিব কৈ দিয়ক নহ'লে এবাৰ আহিব আৰু সাৰপ্ৰাইজ সাৰপ্ৰাইজ বোলে কাইলৈ কম তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া যাম বেলতলা না বেলতলা যাম বজাৰ কৰিবলৈ আপোনালোকক দেখুৱাম বেলতলা বজাৰখন চিনাকি কৰাই দিব বোলে মোৰ লগতো চিনাকি কৰাই দিব বোলে আৰু বেলতলা বজাৰখন আপোনালোকক দেখুৱাম এইটো ভৰাই লওক একদম মোনা চোনা পুৰা লৈ লৈছে দেই কিমান কি বস্তু কিনিব আৰু আজি তেওঁহে জানে এতিয়া যাওঁ আৰু বজাৰখন দেখুৱাম আজি বেলতলা কেনেকুৱা বহুত ভাল লাগে মোৰ কৈ পেলাই আৰু এতিয়া প্ৰথমতে যাই লওঁ আৰু এয়া হৈছে বেলতলা বজাৰ এইপিনে এখন ডাঙৰ বজাৰ বহে দেওবাৰ আৰু বৃহস্পতিবাৰে বহে এনেও বাৰুতো দোকানবোৰ থাকে কিন্তু বজাৰ বাৰ দুদিনেই বৃহস্পতিবাৰ আৰু দেওবাৰ বহুত বেছি ভিৰ হয় ইয়াত এয়া আৰু আমি দুটা আহিছোঁ সেয়া হৈছে আৰম্ভণিখিনিহে বহুত দূৰলৈকে বজাৰখন আছে এয়া আপোনালোকক অলপ দেখাই যাম আজি বেলতলা বজাৰখন আৰু এয়া হৈছে চব্জি আৰু ইয়াৰ পৰা কিনিছোঁ আনাৰস জিউৰ কাৰণে আৰু অলপমান চব্জি বজাৰ কৰিলোঁ আৰু এতিয়া আহিছোঁ মাছৰ ওচৰলৈ মাছ কিনিবলৈ এয়া চাওক কিমান ভিৰ আছে ইয়াত বহুত বেছি ভিৰ হয় এয়া মাছ কিনিলোঁ আজি হেল্ল' এভৰিৱান এতিয়া বাজিছে 1টা আৰু আজি ৰাতিপুৱাৰ পৰা পুৰা ব্যস্ত মানে আপোনালোকক কৈছোঁৱেই কোনোবা বোলে আলহী আহিব তো সেইকাৰণে ব্যস্ত হৈ আছোঁ আৰু দেখুৱাম বাৰু কোন আহিব ময়ে গম নাপাওঁ মই গম পালে আপোনালোককো দেখুৱাম কোন আহিব আৰু এফালে যাব লগাও আছে তাৰ বাবে অকণমান মই ওলাই কৰি ৰেডি হৈ আছোঁ তাৰমানে যাম আৰু অলপ লাহে লাহে আৰু এইপিনে কালি পুৰা দেৰি হৈ গ'ল আহোঁতে 9টা মানেই বাজিলে বহুত বজাৰ কৰিলোঁ কিবা কিবি বজাৰ কৰি আহিলোঁ আৰু ইমান ভিৰ আৰু মানে মোবাইলটো লৈ পেলাই ভিডিঅ' কৰি থাকিব দিগদাৰ হয় কাৰণ ভিৰ যে ভয় লাগে কেতিয়াবাকৈ মোবাইল চোবাইল টানি নিয়ে বুলি সেইটো কাৰণেও ভয় লাগে তো আহিলোঁ কালি দেৰি হৈ গ'ল সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ আৰু আজিও ৰাতিপুৱাৰ পৰা মানে সিটো কাম কৰি থাকোঁতে সময়বোৰ গৈছে তো এতিয়া ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যেতিয়া আহি পোৱা নাই তেওঁলোক আহি পাব দেখুৱাম কোন আহিব এতিয়ালৈকে মই গম নাপাওঁ মই গম পালে আপোনালোককো দেখুৱাম তাৰপিছতে সুধিয়ে আছোঁ কোন আহিব কিন্তু নকয় আৰু এইপিনে এযোৰ কাপোৰ একদম উলিয়াই থৈছোঁ ব্লু কালাৰ মই ইমান ভাল পাওঁ সেইযোৰ পিন্ধি যাম আপোনালোকক দেখুৱাম বাৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু আমাৰ ইয়াত জিও ৰখি আছে আলহী আহিব কোন আহিব ন কৈ দে আৰু আজি আমি কৈছিলোঁ যে আলহী আহিব সেয়া হৈছে এয়া পাপা আহিছে মা আহিছে পংকজ দা আহিছে আজি বিয়াৰ পৰা 5 বছৰৰ পিছত থাকাকৈ আহিছে আমি যাবলৈ ওলাইছোঁ এয়া মা আৰু পিনে মা লুকাইছে এয়া মই আনিছোঁ আৰু আজি আমাৰ ঘৰলৈ নতুন মানুহ আহিছে বিয়া হোৱা 5 বছৰৰ পিছত আহিছে দেই এয়া প্ৰথম মানুহ খুৰা আহিছে প্ৰথম মানুহ এয়া আমি যাওঁ এতিয়া লগ পাই আছোঁ আৰু আমি মা পাপাৰহঁতৰ লগত আমি দুইজন আহিলোঁ ৰবিবাৰ ল'ৰাৰ লগুণজনী খাবলৈ সেয়া আমাৰ জিও সেয়া লগুণজনীখন অকণমানকৈ আপোনালোকলৈ ভিডিঅ' এটা কৰি থলোঁ সেয়া দেখুৱাবৰ কাৰণে আৰু এইজনী আমাক চব খাই আছে আৰু এতিয়া আহিছোঁ খাবৰ কাৰণে এয়া আমি চব বহি লৈছোঁ একেলগে হেল্ল' এভৰিৱান আজি 3 নম্বৰ দিনহে দেই ভিডিঅ'টো কণ্টিনিউ কৰা হোৱাই নাই আৰু আজি এতিয়া যাব ওলাইছোঁ বশিষ্ঠ বৰষুণ অকণমানো দিছেচোন এয়া মা পাপা এইপিনে এওঁ পংকজ দা আৰু এইপিনে আমাৰ ছোৱালী যাব ওলাইছোঁ কিন্তু বৰষুণ দিছেচোন ছাতি এটা লৈ আহোঁ নেকি মানে পিনা বৰষুণ দিছে
এতিয়া ল'ব আহিছোঁ চাকি আৰু ইয়াত এনেদৰে দোকানৰ ব্যৱস্থা আছে য'ত চাকি দিয়া হয় আৰু আমি এয়া বাইদেউৰ পৰা লৈছোঁ চাকি এফালে চাই দিয়ক দুয়োগৰাকীয়ে এইপিনে চাই দিয়ক এয়া বাইদেউহঁতৰ পৰা আমি চাকি লৈছোঁ মায়ে চাকি লৈছে আৰু এয়া চাকি লৈ পেলাই এতিয়া আমি যাম পুৰণি মন্দিৰ নেকি বনাই আছে অহ চিপ দেখিছে আৰু এয়া হৈছে পুৰণা মন্দিৰ ভাগ সেয়া পুৰণা মন্দিৰ ভাগ আৰু এতিয়া আমি তালৈ গৈ আছোঁ নাই ফটো নাই কৰা বাৰু হেৰি কৰিছোঁ তলত মানে কি আছে বুলি ক'লে 1600 ফুটৰ তলত তাৰ মাজতে আছে বশিষ্ঠ মুনি বশিষ্ঠ মুনি শিৱৰ লগত ধন্যবাদ দেই এয়া হৈছে গণেশ আৰু এয়া হৈছে দুৰ্গা মা সেয়া বুঢ়ীজনে নিজে কৈ দিছিল কিন্তু ভইচটো কিবা এটা হৈ গ'ল যাৰ কাৰণে ভইচটো ৰেকৰ্ডিং নহ'ল ইয়াৰ তেওঁ কৈছিলে যে নিজে মানে ইয়াৰ যিটো পাহাৰ আছে তাৰ পৰাই গণেশ আৰু দুৰ্গা মাৰ উৎপত্তি হৈছিল আৰু সপোন দেখুৱাইছিল এজন মাৰোৱাৰী মানুহক তেওঁ গোটেই মন্দিৰ সপোন দেখাৰ পিছত গোটেই মন্দিৰ ভাগ বনাই দিছিলে এইখিনি জানিব পাৰিছিলোঁ মই পুৰোহিতগৰাকীৰ পৰা তেওঁ ধুনীয়াকৈ মোক কৈ দিছিলে আৰু এয়া বশিষ্ঠ মুনিৰ এজন বনাই থোৱা হৈছে প্ৰতিমূৰ্তি এজন আৰু এয়া অলপমান দেখুৱাইছোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো আহি পেলাই বিৰাটেই ভাল লাগে গোটেই চাৰিওফালে পানী পুৰা পানী হৈ আছে বিৰাট ভাল লাগে আহি পেলাই তো আপোনালোককো সেইকাৰণে দেখুৱাই দিলোঁ কেনেকুৱা লাগে আহিব পাৰিব যদি কোনোবা অহা নাই আৰু ইয়াত দেখিবই গা ধুয়ে থাকে মানুহে সেয়া চাওক কেইজনমান ল'ৰাই গা ধুয়ে আছে তেওঁলোকে ইয়াত মাছো পায় বোলে মই সুধিছিলোঁ তেওঁলোকে ক'লে যে ইয়াত মাছো ওলায় তেওঁলোকে মাছো ধৰে মোৰ দেখি পেলাই মোৰ কিন্তু বিৰাট ভাল লাগিলে আৰু এতিয়া আমাৰ জীউমাইনাহঁতক লৈ আহোঁ সেয়া হাঁহিলে জীউমাইনাহঁত সেয়া পাপাহঁত চব বহি আছে আৰু ময়ো আপোনালোকক গোটেই মানুহখিনি অলপমান দেখুৱাব চেষ্টা কৰিছোঁ বহুতেই মানুহ আছিলে আৰু এয়া দেউতাকৰ লগত জীৱে খেলি আছে অলপ সময় তাই ভাল পাইছে পানীখিনি আৰু দেউতাকে খেলাইছে এয়া জীউমাইনাক অকণমান সময় মোৰ কোচত বহাই পানী অকণমান চুৱাই দিছিলোঁ এনেকৈ দিনটো আজি পাৰ কৰিছোঁ এওঁলোকক আমি লগ পাইছিলোঁ তাতে বহি থাকোঁতে এওঁলোক আহিছে বানাৰসৰ পৰা বোলে আৰু তেওঁলোকৰ লগত কথা পাতিছে পাপা ইমান নাযাব আগলৈ পাপা বেছি দূৰলৈ নাযাব আৰু এয়া আমাৰ সৰুজনী কোনজনী তাই ভয় কৰিছে আজি পানী দেখি পেলাই আৰু এয়া আপোনালোককো অলপমান দেখুৱালোঁ আৰু পাপাহঁতৰ মন আছিলে বশিষ্ঠ আশ্ৰমখন চোৱাৰ আৰু পাপাহঁতক দেখুৱাই আনিলোঁ সেইকাৰণে মোৰো ভাল লাগিল আৰু আপোনালোকৰ লগত দুকপিমান ফটো শ্বেয়াৰ কৰিলোঁ আমি একেলগে উঠা আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে আজি ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ পুনৰ আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিম আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু